আচ্ছা দাদা এসএসসি পাস কৰাৰ পিছত এতিয়া কি কৰিব লাগিব আমি তেওঁলোকেও এসএসসি কাৰণে আহিছে এসএসসি পাস কৰিছে যেহেতু তেওঁলোকে এতিয়া নেক্সট স্টেপটো কি কৰিব আপোনালোককো মই জনাই দিওঁ যে এতিয়া আপোনালোকৰ হাতত যদি ইনকাম সাৰ্টিফিকেটখন বনোৱা আছে তেনেহলে আপোনালোকে এনসিএল এপ্লাই কৰিব লাগিব পোন প্ৰথমে এনসিএল এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি নথিপত্ৰ লাগিব মই আপোনাক দেখাই দিম এফালে আহক এইখন হল আমাৰ যিখন অফলাইন ফৰ্মখন এইখন আপোনালোকে হাতেৰে লিখি সাবমিট কৰিব লাগিব এই ডিস্ট্ৰিক্টত তাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব তে ইয়াত চাওক ইয়াত পিআৰসি যিসকল আছে তেওঁলোকে পিআৰসি দিব পাৰে নহলে ৰেসিডেন্সি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ডখন দিব পাৰে ওবিসি সাৰ্টিফিকেটখন দিব লাগিব আপুনি অৰ্থাৎ কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব আৰু লগতে ইনকাম সাৰ্টিফিকেটখন যিখন ইনকাম সাৰ্টিফিকেট আপোনালোকে বনাইছে দেউতাৰ নামত হওক বা যিকোনো অভিভাৱকৰ নামত বনাইছে সেইটো দিব লাগিব আৰু লগতে কাৰেন্ট ভোটাৰ লিষ্ট 2025 ৰ কারেন্ট ভোটার লিষ্টখন দিব লাগিব আৰু ইয়াৰ ওপৰত এপ্লাইৰ ওপৰত ফুল প্ৰসেসটো যদি আপোনাক লং ভিডিও এটাত লাগে তেনেহলে মই নিশ্চয় বনাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব